প্ৰশ্ন হ'ল 2024 চনত অসমত আটাইতকৈ বেছি ভাইৰেল হোৱা বিষয় কোনটো? অপশ্যন হ'ল এ খেল, বি চিনেমা, চি ৰাজনীতি, ডি জুবিন গাৰ্গ। উত্তৰ হ'ল চি ৰাজনীতি। নেক্সট প্ৰশ্নটো হ'ল ধুবুৰী ফুলবাৰী দলং কিয় ভাইৰেল হৈছে? অপশ্যন হ'ল এ সৰু দলং, বি অসমৰ সৰ্ববৃহৎ দলং হ'ব বুলি, চি ব্যক্তিগত প্ৰকল্প, ডি বন্ধ হৈ গ'ল। উত্তৰ হ'ল বি অসমৰ সৰ্ববৃহৎ দলং হ'ব বুলি। নেক্সট প্ৰশ্ন হ'ল বন্দে ভাৰত শ্লিপাৰ ৰেল অসমত কিয় চৰ্চাত আছে? অপশ্যন হ'ল এ ভাড়া বেছি, বি নাগৰিক শিষ্টাচাৰ বিতৰ্কৰ বাবে, চি গতি কম, ডি বাতিল হোৱাৰ বাবে। উত্তৰ হ'ল বি নাগৰিকৰ শিষ্টাচাৰ বিতৰ্কৰ বাবে। নেক্সট প্ৰশ্নটো হ'ল অসমে বৰ্তমানলৈকে কিমানটা GI টেগ লাভ কৰিছে? আপোনালোকৰ অপশ্যন হ'ল এ 10, বি 15, চি 17, ডি 19। উত্তৰ হ'ল ডি 19। নেক্সট প্ৰশ্নটো হ'ল এটিকলি দুটিপাত আঁচনি কোন খণ্ডৰ সৈতে জড়িত? অপশ্যন হ'ল এ স্বাস্থ্য, বি শিক্ষা, চি কৃষি উন্নয়ন, ডি পৰ্যটন। উত্তৰ হ'ল চি কৃষি আৰু উন্নয়ন। নেক্সট প্ৰশ্নটো হ'ল অসমৰ ইতিহাস আৰু ভূগোল কোন স্তৰত বাধ্যতামূলক কৰা হৈছে? অপশ্যন হ'ল এ বিশ্ববিদ্যালয়, বি কলেজ, চি বিদ্যালয় স্তৰত, ডি কোচিঙত। উত্তৰ হ'ল চি বিদ্যালয় স্তৰত। নেক্সট প্ৰশ্নটো হ'ল বৰ্তমান অসমত ইউটিউবত কোন ধৰণৰ ভিডিঅ' বেছি ভাইৰেল হয়? অপশ্যন হ'ল এ দৈনিক ব্লগ, বি প্ৰাংক, চি GK কুইজ আৰু শ্বৰ্ট, ডি গেমিং। উত্তৰ চি GK কুইজ আৰু শ্বৰ্ট। নেক্সট প্ৰশ্নটো হ'ল অসম অৰুণাচল সীমান্ত বিষয়টো কিয় ভাইৰেল? অপশ্যন হ'ল এ চিনেমাৰ বাবে, বি খেলৰ বাবে, চি সীমান্ত চুক্তি আৰু আলোচনাৰ বাবে, ডি বানপানীৰ বাবে। উত্তৰ হ'ল চি সীমান্ত চুক্তি আৰু আলোচনাৰ বাবে। নেক্সট প্ৰশ্নটো হ'ল বৰাক উপত্যকাত কোন বিষয়টো বেছি ভাইৰেল হৈছে? অপশ্যন হ'ল এ ভাষা বিতৰ্ক, বি খেল, চি পৰ্যটন, ডি খাদ্য। উত্তৰটো হ'ল এ ভাষা বিতৰ্ক। প্ৰশ্ন হ'ল অসমত বানপানীৰ বিষয়টো প্ৰায়ে ভাইৰেল হয় কিয়? অপশ্যন হ'ল এ প্ৰতি বছৰে প্ৰভাৱ পৰে বাবে, বি এবাৰে হয়, চি প্ৰভাৱ নাই, ডি ভুৱা খবৰ। উত্তৰ হ'ল এ প্ৰতি বছৰে প্ৰভাৱ পৰে বাবে। প্ৰশ্ন হ'ল বৰ্তমান অসমত কোন খণ্ডত বেছি বিনিয়োগ আহিছে? অপশ্যন হ'ল এ তথ্য প্ৰযুক্তি, বি চলচ্চিত্ৰ, চি উদ্যোগ আৰু আন্তঃগাঁথনি, ডি খেল। উত্তৰ হ'ল চি উদ্যোগ আৰু আন্তঃগাঁথনি। নেক্সট প্ৰশ্ন হ'ল অসমৰ স্মাৰ্ট চিটি প্ৰকল্প কোনবোৰ চহৰত আছে? অপশ্যন হ'ল এ কেৱল গুৱাহাটী, বি গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ, চি যোৰহাট, ডি তেজপুৰ। উত্তৰ হ'ল বি গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ। নেক্সট প্ৰশ্নটো হ'ল অসম আৰক্ষীৰ নিযুক্তি কিয় ভাইৰেল হৈছে? অপশ্যন হ'ল এ বিলম্বৰ বাবে, বি স্বচ্ছ পৰীক্ষাৰ বাবে, চি বাতিল হোৱাৰ বাবে, ডি প্ৰশ্ন কাকত ফাঁচ হোৱাৰ বাবে। উত্তৰ হ'ল বি স্বচ্ছ পৰীক্ষাৰ বাবে। নেক্সট প্ৰশ্ন হ'ল ADRE পৰীক্ষা কিয় চৰ্চাত আছে? অপশ্যন হ'ল এ সহজ প্ৰশ্ন, বি বেছি প্ৰাৰ্থী আৰু তীব্ৰ প্ৰতিযোগিতাৰ বাবে, চি অনলাইন পৰীক্ষাৰ বাবে, ডি বাতিল হৈছে। উত্তৰ বি বেছি প্ৰাৰ্থী আৰু তীব্ৰ প্ৰতিযোগিতাৰ বাবে। নেক্সট প্ৰশ্নটো হৈছে অসমত ষ্টাৰ্টআপ ব্যৱস্থা কিয় ভাইৰেল হৈছে? অপশ্যন হ'ল এ চৰকাৰী আঁচনি আৰু অনুদানৰ বাবে, বি সহায় নাই, চি বন্ধ হৈ গৈছে, ডি কেৱল IT খণ্ডত। ভিডিঅ'টো শেষলৈকে চোৱা গতিকে ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব গতিকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। উত্তৰ হ'ল এ চৰকাৰী আঁচনি আৰু অনুদানৰ বাবে।